বান পীড়িত রাইজ মুর্দাবাদ। বান পীড়িত রাইজ মুর্দাবাদ। ৰাইজৰ চোতাল ছমাহ খৰালি ছমাহ বাৰিষা, উপজীৱৰে পৰা সেয়াই সঁচা। ৰজাঘৰীয়া খৰালি ছমাহ ক'ত থাকা তোমালোক? বাৰিষা সাহাৰ্য দিয়েই যে বাহ বাহ লোৱা। ৰাইজৰ হৈ কওঁতাৰ অভাৱ নাই। যোৱাবাৰ বানত বৰ ভাল খাদ্য খোৱালে দেই, এইবাৰো ভালেই এসাঁজ খুৱাব। আমাৰ বিধায়ক বৰ ভাল মানুহ বুইছা। আমি কওঁ, হাজাৰ বাৰ কওঁ, বান পীড়িত ৰাইজ মুৰ্দাবাদ। বান সমস্যা থাকক, অহাবাৰ আকৌ সাহায্য দিবা। খহনীয়াৰ সমস্যা থাকক, অহাবাৰ আকৌ জিঅ' বেগ। ঠিকাদাৰৰ সৈতে পাৰ্চেণ্টেজৰ হিচাপ। সঁচা কথাবোৰ আমি কৈছিলোঁ। আমাক বানৰ সময়ত সাহায্য নালাগে। জন্মৰে পৰা বান পীড়িত নিজেই নিজৰ উদ্ধাৰকাৰী। এককাল পানীত নমৰে আমাৰ মুখা। আমি এতিয়া চকুৰ কুটা ৰাইজৰ। ৰজাঘৰীয়াই এককাল পানীত উদ্ধাৰ কাৰ্য চলাইছে, এসাঁজ ৰান্ধি আনি খুৱাইছে। যোৱাবাৰো খুৱাইছিল, অহাবাৰলৈ খুৱাব। বিধায়ক মহোদয়, সমস্যাৰ সমাধান কি হ'ব? থাকক সেই সমস্যা, অহাবাৰো আহিব লাগিব। ৰাইজে ভোট তেহে দিব। বান পীড়িত ৰাইজৰ মুখত বিধায়ক মহোদয় জিন্দাবাদ জিন্দাবাদ। আমি কওঁ, হাজাৰ বাৰ কম, বান পীড়িত ৰাইজ মুৰ্দাবাদ। ৰাস্তা বনালেই বান সমস্যাৰ সমাধান নহয়, সেই কথা আমি জানো বাবেই আমি দাঁতৰ হ'ল। নাজানে অন্ধত্বৰে ৰজাক জিন্দাবাদ দিয়া মানসিক বিকাৰগ্ৰস্ত পংগুৱে। ৰাস্তা বনালেই গৰাখহনীয়াৰ সমাধান নহয়, সেই কথা আমি জানো বাবেই আমি দুখী। নাজানে অজলা জনতাই, নাজানে বাবেই বানৰ নামত প্ৰতিবাৰে সাহায্য এটোপোলা এসাঁজ খাদ্য দিয়া ভণ্ড শাসকে জিন্দাবাদ দিয়ে ৰাইজে। আকৌ কওঁ, হাজাৰ বাৰ কওঁ, বান পীড়িত ৰাইজ মুৰ্দাবাদ। সমস্যা জীয়াই ৰাখিব খোজা শাসক জিন্দাবাদ জিন্দাবাদ।